আমি আৰু এটা নিয়ম কৰিব খুজিছো যে কোনোবা সৰকাৰি মাটিত যদি জনজাতীয় লোকসকল বহি থাকে আমি কিবা কাৰণত এভিকশন কৰিব লাগে তথাপিতো তেওঁলোকক মিনিমাম কম্পেনসেশন এটা দিয়াৰ কথা এটাও আমি চিন্তা কৰি আছো আন্ডাৰ দা ট্ৰাইবেল সাবপ্লেন ঠিক আছে কৰবাত বহি আছে কিন্তু বহিছে হয়তো কোনবা জাগাৰ তেওঁলোকৰ কিবা অধিকাৰ এটাও আছিলে মাটিৰ অধিকাৰ নাথাকিলেও বহা বুলিয়ে যে দেয়াৰ সেই কাৰণে আমি এটা এনেকুৱা ব্যৱস্থা এটা কৰিব খুজিছো আৰু মই ভাবো যে 2 এদিনতে এই বিষয়ে আমি কথা পাতিম এণ্ড বাই 2 অক্টোবৰ আমি জনজাতীয় ভূমি নীতিটো আমি প্ৰকাশ কৰিম ফাইনেলি আজি আমি যেটো ট্ৰাইবেল আৰু এসসিৰ কাৰণে কৰিছো এতে আমি ইডব্লিউএছৰ ক্ষেত্ৰতো হেতু কৰিব লাগিব আমাৰ বহুত বিলাক ইডব্লিউএছ পোৱা লৰাই সাৰ্টিফিকেট লব নোৱাৰে কাৰণ তেওঁলোকে নাজানে আৰু মাটি বাৰীৰ বহুত প্ৰশ্ন আহি যায় আমি যোৱা কেবিনেটত একেবাৰে সিস্টেমটো সৰলীকৰণ কৰি দিছো 4-5 মাহ পিছত আমি এনেকুৱা এখন আৰু মিটিং কৰিম যত নেকি ক্লাস 8তে আমি স্কুলত গৈ ইডব্লিউএছ সাৰ্টিফিকেট খনো দি দিম নিজে দিম খুজক নুখুজক যেহেতু নৰেন্দ্ৰ মোদীয়ে অধিকাৰটো দিছে তোমাক সাৰ্টিফিকেট খন আমি দি দিছো ব্যৱহাৰ কৰা নকৰা বেলেগ কথা সো ইডব্লিউএছ স্কুল আজি চাব জোৰহাটত ইডব্লিউএছ সাৰ্টিফিকেট ইস্যুৱে নাই ডিব্ৰুগড়ত ইস্যুৱে নাই শিৱসাগৰত ইস্যুৱে নাই গুৱাহাটীত ইস্যুৱে নাই কিয় ইস্যু নাই প্ৰশ্ন বহুত আছিল যে মাটিৰ পৰিমাণ লাগে ইটো লাগে আমি বহুতখিনি লিবাৰেলাইজ কৰি দিছো আৰু যদি কৰিব লাগে আৰু কৰি দিম খালি আমি এইবাৰ কেবিনেটত বহুত সংশোধন কৰি দিছো আৰু অহা 1 সেপ্টেম্বৰৰ পৰা 15 সেপ্টেম্বৰৰ সময়ত আমি ইডব্লিউএছ সাৰ্টিফিকেটৰ সজাগতা এটাও আমি কৰিব খুজিছো বহুত লৰা ছোৱালীয়ে মেডিকেলত মই দেখিছো যে ইডব্লিউএছ সাৰ্টিফিকেটখন অকল ধুবৰী গোৱালপাৰা সাউথ সালমাৰা বৰপেটাতে ইস্যু হয় বাকি কতো ইস্যু নহয়